আজিৰ যেটো মেইন পইণ্ট যেটো টপিক হেতু হৈছে মামাৰ বুঢ়া আঙুলি এখাৰ কথা মই কিয় কৈছো মামাৰ বুঢ়া আঙুলিত এনেকুৱা কি ৰহস্য আছে যেটো কাৰণে সদায় মামাই কি কৰে বুঢ়া আঙুলি দেখুৱায় আপোনালোকে হয়তো গম পাইছে কেদিনমান আগত ৰাহুল গান্ধী অসমত আহিছিল আৰু অসমত আহি কি কৰিলে মামাক দমকে দিলে মামাই জেললৈ যাব তাৰ কাৰণে কি ক'লে আৰু যে ক্যামেৰাত ৰেকৰ্ডিং হ'ব আৰু হেতু গুটি অসমবাহী ৰাইজে দেখিব মামা জেললৈ যোৱা টাইমত কিন্তু তাৰ বিনিময়ত মামাই উত্তৰ দিলে ৰাহুল গান্ধীক বুঢ়া আঙুলি দেখুৱাই দিলে আসলতে এই বুঢ়া আঙুলিত কি আছে মামাৰ অলপ পিছত কৈ আছো এতিয়া এই কেদিন ধৰি এটা ভিডিও ভাইৰাল হৈ আছে আপোনালোকে হয়তো গম পাইছে বা দেখিছে মাদানিক লৈ এটা ভিডিও ভাইৰাল হৈছে তেখেতে এটা নোটিছ জাৰি কৰে তাত উল্লেখ কৰে যে মামা জেললৈ যাব মামাই কি কৰিছে বিহেকৈ মিয়াক টাৰ্গেট কৰি কি কৰিছে যত মিয়াই দখল কৰি ঘৰ বনাই আছে থাকি আছে হেকেটা জায়গা টাৰ্গেট কৰি ভাঙি আছে মাদানি নোটিছ জাৰি কৰে আৰু তেখেতে উল্লেখ কৰে মামা জেললৈ যাব কিন্তু তাৰ বিনিময়ত আকৌ কি ক'লে মামাই বুঢ়া আঙুলি তেখেতৰ মতে মামাৰ বুঢ়া আঙুলিত আছে অসমীয়া মানুহৰ তেজ ঠিক আছে হে বুলি মামাই বুঢ়া আঙুলি দেখুৱাই দিয়ে একোডাল কৰিব নোৱাৰে মামাৰ আসলতে কৰিব নোৱাৰে কাৰণ মামা হৈছে এটা ৰজা এতিয়া অসমৰ ৰজা মামা এতিয়া পজাই বা তেনেকুৱা সৰু সুৰা মানুহে একো কৰিব নোৱাৰে হেতু হয়তো আপোনালোকে গম পায় হেতুৰ কাৰণে কৈছে মামাৰ বুঢ়া আঙুলি মেইন মামাৰ বুঢ়া আঙুলিত আছে অসমীয়া মানুহৰ তেজ